আজিৰ ভ্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হঠাতে পুখুৰী সিঁচাৰ প্লেন বনিলে, সেইকাৰণে বোলো ভিডিঅ' এটা কৰি থওঁ বুলি ভাবিলোঁ। আহকচোন আপোনালোককো দেখুৱাওঁ আমাৰ পুখুৰীত কিমান যে মাছ পালে আজি। আপোনালোকে সকলোৱে চাই ভাল পাব। প্ৰথমতে পুখুৰীটো ভেটা দি লৈ তাৰপিছতে আৰু খুৰাই পানী সিঁচাত লাগি গ'ল। এইফালে দেখিছেনে মায়ে কেনেকৈ মাছ পাইছে, আৰু আমি আৰু ৰাস্তাতে ৰৈ লৈ পেলাই ইমানেই চিঞৰিছোঁ, হুলস্থুল কৰিছোঁ নহয়। মাছ মানে দেখি এবাৰ আচৰিত কেনেকৈ মাৰিছে চাওকচোন বাৰু আপোনালোকে। এনেকৈ আৰু যদি মাছ দেখিবলৈ হয় মনটো এনেও কেনেকুৱা লাগি যায় বাৰু। মই এতিয়া নামিব পৰা নাই, ছোৱালীৰ গা ভাল নাই, সেইকাৰণে আৰু মানে ওপৰৰ পৰাই জঁপিয়াই আছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, আৰু আপোনালোকে চায়ো বহুত ফূৰ্তি পাব। কিমান যে মাছ ধৰিলে আজি আপোনালোকে চাবচোন দেই শেষলৈকে। আৰু যদি ভাল লাগে শেষত লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। এইবিলাক পৰিৱেশৰ কাৰণে আচলতে গাঁৱত থাকি সঁচাকৈ বহুত ভাল লাগে। মই কিন্তু এইবিলাক বহুত ভাল পাওঁ দেই। আপোনালোকে কোনে কোনে ভাল পায় এনেকেদৰে মাছ ধৰি মাছ ধৰা দেখি খুৰীয়ে ৰৈ থাকিব নোৱাৰিলে আৰু আমাৰ হুলস্থুল শুনি পটাপট আহিছে জাকৈখন লৈ। ধেৰ মাছ ধৰিলে খুৰীয়েও কিন্তু দেই। এইফালে আমাৰ দৰ্শনীৰ পৰা হুলস্থুল কৰি আছে যে সেই কাৱৈ মাছ এটা হেনো নেগুৰ এডালত ধৰি ৰখি আছে। তাৰপিছত আৰু ভণ্টিয়ে গৈ তাৰ ভাগৰ মাছকেইটা উঠাই আনিলেগৈ। এইফালে আমিকেইটা আৰু পাৰৰ তেনেকেই আৰু আছোঁ। এইটো বহুত ডাঙৰ গৰৈ মাছ এটা আছিলে বাৰু। সেইটো পিছত কওকচোন বাৰু, এনেকৈও বাৰু মাছ পায়নে? কেনেকুৱা লাগে বাৰু এনেকৈ মাছ পালে? ভিডিঅ'টো আচলতে 31 ডিচেম্বৰৰে হয়, কিন্তু মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ কাৰণেহে এতিয়া দিছোঁ আৰু লাহেকৈ। সেইদিনাখনৰ ভাত সাজ আৰু আমি সৰু মাছৰ সৈতে খালোঁ। আৰু আপোনালোকে কিহে খালে জনাব দেই। এইফালে আমাৰ টিকলি আৰু যতীন দা একদম একেৰাহে তাই চাই আছে মানে কি কৰিছে এইবোৰ পুখুৰীত মাহঁতে। দেউতাই ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন দি আছে আমাৰ। এয়া চাওক, 3 বাল্টিং মাছ, আৰু ইফালে ডাঙৰ আঁঠুৱাখনত একদম এক ভৰ্তি। এই মাহঁতৰ অৱস্থা একদম বিষ হৈ আহিছে পুখুৰীৰ পৰা। যেনে খুৰী চবে লৈ লৈ গৈছে আৰু। তাৰপিছত এতিয়া চাব দেই, পিছফালে যে কিমান মাছ, এইখিনি চাওক কিমান যে মাছ। দেখিবলৈ কম কম লাগিছে কিন্তু বহুত মাছ এইখিনি। এইকেইটা মাগুৰ, গৰৈ, কাৱৈ, ডাঙৰ ডাঙৰ মাছকেইটা ইয়াত এনেকৈ থৈ দিছে। মাছখিনি ধুওঁতে 2 ঘণ্টামান সময় লাগিলে দেই। বহুত দেৰি লাগিছে এইখিনি চফা কৰোঁতে। তাৰপিছত আৰু ধুনীয়াকৈ চফা কৰি ল'লে বহুত দেৰিয়ে লাগিলে আৰু এইখিনি কৰোঁতে। এইখিনি মাছ কিমান মানুহক পিতালে জানেনে? 15 ঘৰ নে 14 ঘৰ মানুহক পিতালে। তাৰপিছতো আমাৰ ঘৰলৈ মোটামুটি 3-4 কেজিমান থাকি গৈছে। এতিয়া মাহঁতে আৰু অকণমান চাহ খাই লওঁ বুলি ক'লে, সেইকাৰণে মই চাহকণ বনাই লওঁ বোলো। ঠাণ্ডাত কঁপি আহিছে মাহঁত। ইফালে সন্ধিয়াও লাগি গ'ল, ঠাণ্ডাও মানে একদম পূৰা পৰিছে নহয়। তাৰপৰা গাখীৰ চাহ অকণমান বনাই মেলি মাহঁতক খাবলৈ দিলোঁ। মায়ে আকৌ বোলে জুইৰ ওচৰলৈ যাওঁ ব'ল, তাতে মাছকেইটা বাচিম, চাহো খাম। মই বোলো ঠিক আছে হ'ব ব'লা, তাতে আৰু খাম গোটেইকেইটাই। এইফালে আমাৰ ধুনীয়া চাইকেলখন লৈ ইফালে ঘূৰি ফুৰা। আমি যাম জুই ফুৰাবলৈ। ৰাম ৰাম, ধুনুৱেটো কেলে পেলালা ইয়াত? এই ডাঙৰ তেতিটো ধুনুৱে চাওকচোন ক'ত পেলাই থৈছে। এইটো আমাৰ দেউতাই একদম বঢ়িয়াকৈ এটা টকৌপাতৰ ঘৰ বনাইছে জুই সেকিবৰ কাৰণে। ইফালে বঢ়িয়াকৈ আমাৰ টকৌপাত একদম ঘৰ বনাই থৈছে, কিন্তু বনাই আছে। বঢ়িয়াকৈ জুই জ্বলি আছে। তাৰপিছত আৰু জুইৰ ওচৰত বহি বহি আমি গোটেইকেইটাই ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। তাৰপিছতে মায়ে সিহঁতে চাহ তাহ খাই লৈ মাছকেইটা বাচিলে। মাছ এইকেইটা বৰ ধুনীয়া পুঠি মাছকেইটা। তাৰ অলপ পিছতে মিষ্টাৰ আহি পালেহি। শহুৰেকৰ ঘৰত আৰু মাছ ধৰিছে, জোঁৱাইক নোহোৱাকৈ পাৰেনে? এইফালেতো দেখিছেনে ইমান ডাঙৰ গৰৈ মাছ। এইটো আজি পিটিকা বনিব। কোনে কোনে গৰৈ মাছৰ পিটিকা খাই মোৰ দৰে ভাল পায় জনাব দেই। মায়ে বৰ ধুনীয়াকৈ পুৰে আমাৰ যে পিটিকাখন খাই বহুত ভাল লাগে সেইকাৰণে। এতিয়া এয়া পুৰি মেলি লৈছে। তাৰপিছত আৰু ভাইটি আহিলে। এইফালে আমাৰ ধুনু আৰু দেউতাকে চাহ খালে। তাৰপিছতে আমি আহিলোঁ আৰু 8:30মান বাজিলে এতিয়া। মই পিটিকাখন বনালোঁ, কিন্তু মায়ে চব ৰেডি কৰি দিছে, মাত্ৰ মই সানিছোঁহে দেই। এইফালে পিটিকা ৰেডি, আনফালে মাৰ ভাতো ৰেডি। এতিয়া আমি মজাকৈ খাই ল'ম। এইফালে পিঁয়াজ আলু বনাইছে, সৰু মাছ, আৰু এইখিনি পুঠি মাছ এনেই শুকানকৈ ভাজিছে। আৰু এইফালে এইখিনি দাইলত দিছে পুঠি মাছ, টেঙা দিয়া দাইল, পুঠি মাছ, বিলাহী জেলি, জলকীয়া দিয়া মাছ। অকল মাছ মাছ মাছ, চাৰিওফালে অকল মাছেই। মাছৰে বিভিন্ন ধৰণৰ আইটেম খাইছোঁ আজি, কিন্তু চবতকৈ ভাল লাগে মোৰ গৰৈ মাছৰ পিটিকা। আপোনালোকে কোনে কোনে ভাল পায় এনেদৰে খাই জনাব দেই। এতিয়া আমি পটাপট ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আৰু অকণমানিক মই অকল সদায় এনেকৈ কোচত লৈ লৈয়ে ভাত খাব লাগে, নহ'লে তাই কাৰো লগত নথকা হৈছে আজিকালি।
মাছ ভালকৈ এতিয়া আমি প্ৰথমত ভাতকেইটা খাই মেলি আহিলোঁ আৰু মই অকণমানিজনীকো অকণমান জলপান খুৱাই ল'লোঁ তাৰপিছত তাই আজিকালি ফু কৰিবলৈ শিকিছে গোটেই মুখখনৰ অৱস্থাটো চাওকচোন কি যে কৰি থাকে নহয় ছোৱালী আমাৰ ধনুৰ ষ্টাইল চাব দেই চুৰিয়া এখন লৈছে ককাকৰ আৰু এখন হেনো তাইৰ ভাগৰ মেখেলা চাদৰ এই ভিডিঅ'টোত ইমানেই শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বাই